এয়া দেখোন চানায়া তাৰমানে চানায়া মোক মিছা কথা কৈছে তোমাৰ হেনো জ্বৰ তুমি ইয়াত কিয় এয়া সঁচা হয়নে মই তোমাক কিবা সুধি আছো এয়া সঁচা হয়নে এয়া সঁচা কিয় চানায়া কিয় বেবী একো নহয় এনেকৈ তুমি হঠাৎ সলনি হ'ব নোৱাৰা চানায়া নোৱাৰা এয়া সম্ভৱ জানো শুনা তোমাক মোৰ আগতে ভাল লাগিছিল হয় কিন্তু মই তোমাক এতিয়া ভাল পাব নোৱাৰোঁ তুমি মানে এইবোৰ মোৰ লগত ধেমালি কৰি আছা না মই বুজিলোঁ বলাচোন বলা তুমি মোৰ লগত বলা চানায়া ঐ এৰি দে চানেয়া চা ভাই তই আমাৰ পাৰ্চনেল মেটাৰত নোসোমাবি বিষাদ বেদনাই বুকুতে খুন্দিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুন্দিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুলোৱে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী তোমালোক যদি সম্পৰ্কত আছা কিন্তু ভুল মানুহৰ সম্পৰ্ক কেতিয়াও নাৰাখিবা নহ'লে মোৰ দৰে এই বুকুখন তোমালোকৰো ফাটিব বাট
সম্পৰ্ক ৰখাটো ভুল নহয়, কিন্তু ভুল মানুহৰ সৈতে সম্পৰ্ক কৰাটো বৰ বেদনাদায়ক, মৰাতকৈও কঠিন। এনেকৈ সম্পৰ্ক কোনেও যাতে নকৰে। আশাবোৰ মৰহি গ'ল, ভগৱান তুমি ৰচিলা মায়াৰ পৃথিৱী, ভগৱান ৰচিলা মায়াৰ পৃথিৱী। সানায়া কল ৰিচিভ কৰা প্লিজ। হেল্ল' সানায়া, তুমি কিয় এনেকুৱা কৰি আছা মোৰ লগত? তুমি নুবুজা কিয়? মই তোমাক ভাল পাব নোৱাৰিম। মই বুজা নাই একচুৱেলি তোমাৰ হৈছে কি বুলি ক'বাতো। কিয় এনেকুৱা কৰি আছা? মই তোমাৰ অবিহনে থাকিব নোৱাৰিছোঁ সানায়া। তুমি প্লিজ বুজিবলৈ চেষ্টা কৰা। মই নোৱাৰিম তোমাৰ অবিহনে থাকিবলৈ। তুমি বুজিবলৈ চেষ্টা কৰা প্লিজ। কিয় তুমি এনেকুৱা মোৰ ভুল কি? এনেকৈ জানো সম্পৰ্ক এটা শেষ? হ'ব দিয়া, তোমাৰ এইবোৰ কথা শুনিব মোৰ টাইম নাই। চানা প্লিজ ফোন নাকাটিবা শুনা, ঠিক আছে? মই তোমাক আজিৰ পৰা কোনো ধৰণৰ বিৰক্ত নকৰোঁ, কোনো ধৰণৰ কল, কোনো ধৰণৰ SMS মই নকৰোঁ। বাছ তুমি কাইলৈ মোৰ লগত এবাৰ লগ কৰা। তোমাক বৰ চাব মন গৈছে চানায়া। কাইলৈ তুমি মোৰ লগত এবাৰ লগ কৰা। তাৰ পাছৰ পৰা মই তোমাক হ'ব দিয়া, ক'ত আহিব লাগে কোৱা। তুমি লগ কৰা, মই তোমাক আৰু কেতিয়াও বিৰক্ত নকৰোঁ। তুমি আহা। কি ক'বা? জল্দি কোৱা, মোৰ সময় নাই। ক'বলৈতো বহুতখিনি আছে, বাট কোৱাৰ জানো ৰাস্তা আছে। একচুৱেলি মই কেতিয়াও ভবা নাছিলোঁ তুমি এনেদৰে সলনি হ'বা বুলি। জানা এটা কথা, মোৰ লাইফৰ প্ৰথম ভাল পোৱা কিন্তু তুমি আছিলা, আৰু শেষো চাগে তুমিয়ে থাকিবা। তোমাক মই কেতিয়াও পাহৰিব নোৱাৰিম। আজীৱন তুমি মোৰ বুকুতে থাকিবা, আজীৱন। মোৰ ভুল কি আছিল চানায়া? মই তোমাক মোৰ জীৱনতকৈ বেছি ভাল পাইছিলোঁ, এয়া জানো মোৰ ভুল? কিবা এটা ভুলৰ কাৰণতে সম্পৰ্ক এটা বিচ্ছিন্ন হয়, এনেকৈ জানো সম্পৰ্ক এটা শেষ হয়? কিবা কাৰণ নোহোৱাকৈ, একো নোহোৱাকৈ এনেকৈ সম্পৰ্ক কেনেকৈ শেষ হৈ চানায়া? তুমি নুবুজা কিয়? তোমাৰ এইবোৰ অভাৰ কেয়াৰ মোৰ ভাল নালাগে, চ' মই তোমাক ভাল নাপাওঁ। বাট হোৱাই চানায়া, বাট হোৱাই? কিয় এনেকৈ সম্পৰ্ক শেষ হয় জানো? শুনা, তুমি যদি বিচৰা এতিয়াও কিন্তু আমি সেই আগৰ দৰে থাকিব পাৰোঁ। এৰি দিয়া মোক। শুনা, তুমিতো নিজেই কৈছিলা যে তুমি মোক আজিৰ পৰা ডিষ্টাৰ্ব নিদিওঁ বুলি, চ' মই দিছোঁ তুমি মোক আজিৰ পৰা কল মেছেজ আৰু একো নকৰিবা, মোক আৰু তুমি ডিষ্টাৰ্ব নিদিবা। মই তোমাক ভাল পাব নোৱাৰোঁ। সানায়া প্লিজ, তোমাৰ অবিহনে যে মই থাকিব নোৱাৰোঁ, তুমি নুবুজা কিয় সানায়া? প্লিজ মোক একচেপ্ট কৰা সানায়া, তুমি এনেকৈ নকৰিবা। মই তোমাক নাপালে মৰি যাম সানায়া। প্লিজ তুমি বুজা, তুমি বিচাৰিলে আমি এতিয়াও আগৰ দৰে থাকিব পাৰোঁ। এৰা, তুমি মৰি গ'লেও মৰি যোৱা।
তাত মোৰ একো আহে নাযায় মই যাওঁ সানায়া সানায়া এনেকৈ এদিন দুদিন কিবা দিন কিবা মাহ গুচি যায় আৰু লাহে লাহে ৰাজুৰ প্ৰেমৰ প্ৰতি বিশ্বাস হেৰাই যায় ৰাজু মানে মোৰ এটাই ভুল আছিলে যে মই সানায়াক মোৰ জীৱনতকৈ বেছি ভাল পাইছিলোঁ আৰু চ' সেই ভাল পোৱাটোৱে সানায়াক যেন অভাৰ লভ অভাৰ কেয়াৰ লাগিব লগা হ'ল আৰু এনেকৈ তাই মোক এৰি থৈ গুচি যায় চ' এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এটা কথাই ক'ব বিচাৰোঁ যে সম্পৰ্ক কৰাটো ভুল নহয় কিন্তু শুদ্ধ মানুহৰ এটা সম্পৰ্ক কৰা